গৰম লাগি গৈছে ভাই, গৰম লাগি গৈছে। গৰম মানে গৰমৰ লগত ভাগাৰো লাগি গৈছে। গৰমৰ লগত ভাগাৰটো লগাৰ কাৰণটো হৈছে এইটো ৰাস্তাত আমি আছিলোঁ। এইটো ৰাস্তা দেখি আছে না টাৰ্ণিং পইণ্টগিলা। তো আমি এইটো ৰাস্তাত আছিলোঁ। তো আমি গৈ আছোঁ এইবাৰ এইটো পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ আমি। বম ওখ, বাপৰে বাপ। দূৰৰ পৰা চালে একদম চিম্পুল লাগে দেখাত। তো যেতিয়া নিজেই আহিব, যে নিজে আহি কিনে যেতিয়া নিজে উপভোগ কৰিব জেগাখিনি, তেতিয়া মানে পুৰা ভাগৰটো বুজি পায়। তো এইটোৱে আৰু কেনেকুৱা। তো আমি এতিয়া ওপৰলৈ গৈ আছোঁ। ওপৰলৈ গৈ কিনে আপোনালোকক পুৰা একদম ভিউ পইণ্ট একদম চাৰিওফালৰ পৰা পুৰা ক্লিয়াৰ কৰি দেখাই দি আছোঁ। তো গাইছ, তো মুখৰে একদম মাত নোলায় আৰু মানে কেনেকুৱা এক্সপিৰিয়েঞ্চটো আপোনালোকক ভালকৈ বুজাব নোৱাৰিম। ইমান ওখ, বাপৰে বাপ কি ওখৰে, একদম পাহাৰখন পুৰা এনেকুৱা থিয়া। তো গাইছ প্লিজ এইটো ভিডিঅ'ৰ কাৰণে এটা লাইক মাৰি দিব, তো ভাল লাগিব অলপ মোৰো। তো মানে কি ক'ম আৰু ইমান ওখ, তো উঠাৰো ইমান ভাল সুবিধা নাই। থকা মানুহ সদায় ঘূৰি থাকোঁ, তো মোক ঘূৰিয়ে ভাল লাগে, মই ঘূৰিয়ে ভাল পাওঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বহুত কষ্টৰে এইটো ভিডিঅ' বনাই আছোঁ পাহাৰৰ পৰা উঠি উঠি। হেল্ল', অলপ ৰেষ্ট কৰোঁ গাইছ। ৰেষ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ ভিউ। বম ভাগৰ লাগে। আকাশ লগ পাব হৈছোঁ, ইয়াৰ বেলি আমাৰ ওচৰতে আছে। তো কি ক'ম আৰু, ওপৰত উঠি বম গৰম লাগিছে আৰু তামাম ভাগৰ লাগিছে। পুৰা এনাৰ্জি পুৰা খতম। তো গাইছ আমি ফাইনেলি পুৰা আমি একদম ওপৰলৈ আহি পালোঁ। ব্ৰিজৰ ওচৰত আমি আছিলোঁ। এইটো ব্ৰিজৰ ওচৰত এই যে গাড়ী ৰখাই থৈছে, এইটো ব্ৰিজত আমি যিখিনি ইয়াৰ আগতে যিখিনি ফুটেজ মই ভিডিঅ' কৰি আছিলোঁ, তো সেইখিনি ভিডিঅ' মই এইটাৰ পৰা কৰিছিলোঁ। এইটো পাহাৰ, তো এইটো পাহাৰত আমি উঠি আহিলোঁ। এইটো পাহাৰত উঠি কিনে ইয়াৰ চাওক দৃশ্য। অ' মাই গড, দিছ ইজ নংষ্টেনৰ ভিউ। চাওক সৰু সৰু বন, এইবিলাক বন চায়ে ভাল লাগে ন, কেনেকুৱা লাগে। ইয়াত ফুল আছে, ইয়াত ফুল চাওক ফুল। ইয়াত থকা মানুহে মানে কেনেকৈ ক'ত কেনেকৈ কি কৰি খায় মানে ক'ব নোৱাৰোঁ। মানে দোকান নাই, এইবিলাক কিছু দোকান চোকান এনেকুৱা বজাৰ হাট নাই। তো বস্তু পাতি লাগিলে ক'ত কিমান দূৰত বা যায়, কিমান কষ্ট কৰি খাই বেচাৰা এইবিলাক নাজানো। তো ইয়াতে আৰু যিখিনি আমি নেচাৰেল যিখিনি খেতি কৰি খায়, মানে একদম পিয়'ৰ নেচাৰেল, মানে কোনো প্ৰডাক্টছ ঔষধ চৌষধ এইবিলাক দি কোনো ব্যৱহাৰ পাতি নকৰে, কৰি খাই থাকে ইহঁতে। সেইকাৰণে হয় চাগে ইহঁতৰ পৰা বেমাৰ আজাৰো নহয়, ইমান বেমাৰ আজাৰো কম। তো আমি যিখিনি আমি সদায় শাক চব্জি খাই থাকোঁ, তো সাৰ পানী দি থকা বস্তুবিলাক আমি সদায় খাই থাকোঁ। আৰু যদি আমি বাগানা 1 কিলো আনো, আজি আধা কিলো খাই কিনে যে আমি অহাকালিলৈ খাব থওঁ, তো ৰাতিতে বাগানাখিনি পুচি থাকে পুৰা এনেকৈ। ইয়াৰ মানুহে ইয়াৰ শাক চব্জিকেইটা এনেকুৱা কেতিয়া নহয়, মেডিচিন পাতি মানে একোৱে নিদেই ইয়াতে, মানে একদম পিয়'ৰ নেচাৰেল পুৰা। ইয়াতে মানে বস্তুবিলাক ৰুই যিখিনি নিজৰ মতে হ'ব বস্তুখিনি খেতিৰ, তো এইখিনিয়ে যিখিনি হ'ব এইখিনি দিয়ে খাব, এইখিনি দিয়ে চলিব। তো মানুহবিলাক এনেকৈ চলি থাকে ইয়াতে পাহাৰৰ ওপৰত মানুহবিলাক, যেনে আলু কচু এইবিলাক আৰু বিভিন্ন ধৰণৰ গাজা ঢেকীয়া শাক, মানে বহুত এনেকুৱা ধৰণৰ বহুত শাক চব্জি পোৱা যায় না পাহাৰত। তো এইবিলাকে মানে এতিয়া খেতি কৰি এইবিলাক মানুহ এইবিলাকে এতিয়া উপভোগ কৰি এইখিনিয়ে খাই থাকে মানে। তো গাইজ হ'ল আমাৰ ফাইনেলি ফটো চটো উঠা হ'ল। বম গৰম লাগি গ'ল। ইয়াৰ একদম চলা পুৰা একদম ফুলা লাগি আছে। চলা বাৰু মই চলা আনিছিলোঁ বেগত আৰু স্পৰ্টিং আছে। তো চলাটো ড্ৰেছ চেঞ্জ কৰিম বুলি ভাবিছিলোঁ, তো ড্ৰেছ চেঞ্জ নকৰিলোঁ। এতিয়া ভিডিঅ' নকৰোঁ নামি যোৱাৰ। তো নেক্সট প্লেচ গৈ কিনে যদি ভাল এনেকুৱা আৰু জেগা পাওঁ যোৱাৰ সময়ত তাতে ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ। আমি আহি পাই গ'লোঁ হোটেল পাম কৰি এটা ৱাটাৰফলহে পাই গ'লোঁ। এয়া ৱাটাৰফলখন চাওক কেনেকুৱা, চিনি নাপোৱা জেগাত আহিছোঁ। লাহে লাহে কথা কৈ আছোঁ, মোৰ মানে লাষ্ট অনুভৱ হৈ আছে। তো আমি এটা হোটেল পালোঁ, সৰু হোটেল। তো সৰু হোটেলত কিবাখিনি খাই লওঁ। আনাৰস আৰু কল বিক্ৰী কৰি আছে, মালভোগ কল আছে আৰু আনাৰস আছে। তো আমি এতিয়া চাহ খাই লওঁ। তো চাহ খাই লৈ কিনে বাছ ধুনীয়াকৈ আৰু ৰাইড কৰিম ইয়াৰ পৰা। তো এতিয়া চাহ খাই লওঁ। তো গাইজ টোপনি ভাগ হৈ আছে। টোপনি ভাগ হৈ থকাৰ কাৰণে ইয়াৰ লাল চাহ আৰু বিস্কুট। তো লাল চাহ এতিয়া খাই কিনে এতিয়া ডাইৰেক্ট দুধনৈ গৈ কিনে আমি বিজিত ভাইৰ হোটেলত ভাত খাই আছোঁ, গাহৰি মাংস। যদিহে লগ পাওঁ বিজিত ভাইক।
তো আমি তেওঁলোকে দোকানখন বন্ধ হয় নেকি হোটেলখন মানে চিন্তা লাগিব লাগছে তো এখন বন্ধ হয় না নাই ভাবিছোঁ যাই পাওঁ অলপ সোনকালে 7টা মানত যদি যাই পাওঁ 2টা বাজিল এতিয়া তো যদি 7টা বজাত যদি যাই পাওঁ তেতিয়াহ'লে লগ পাম আৰু যদি 8টা মান বাজে তেতিয়াহ'লেতো হোটেল বন্ধ হৈ যাব তো উপায় নাই কি কৰিম আৰু ইয়াতে ভাল হোটেলো নাই এখন পাহাৰীয়া ৰাস্তা নংচিন টাইমতো আমাৰ ৰখা নহ'ল তাতে ৰখিলে পালোঁ হৈ তো আমি এতিয়া নৰখোঁ আৰু ডাইৰেক্ট যাই আছোঁ তো গাইছ আমি চাহ খাই কিনে 10 কিলোমিটাৰ মান আহিলোঁ 10 কিলোমিটাৰ মান অহাৰ পিছতে পানী চাওক আগত পুৰা পানী বৈ এৰিছে তো এৰি কিনে মাজতে মানে আধা ৰাস্তা পানী চানী নাই পুৰা শুকান তো এইটোৰ কাৰণে আহিলোঁ তো আহি কিনে এতিয়া বৈ কিনি এখন বৰষুণ এয়া ঘৰৰ কাঠিত জিৰাই আছোঁ আমি এয়া চাওক ঘৰৰ কাঠিতে আছোঁ কিনকিনীয়া বৰষুণত তিতি একদম চোলা কাপোৰ ভিজি গৈছে মোৰ ইয়াৰ পুৰা একদম ভিজি গৈছে চব ভিজি গৈছে মানে তো আহি মোৰ ৰেইনকোটবিলাক খুলাই দিলোঁ খুলাই কিনে ইয়াতে অলপ ৰেষ্ট কৰিলোঁ ইয়াত বেলি ডুবে আৰু ইয়া 4:17 হ'ল টাইম তো আমি এতিয়া 4:17 আমি ইয়াতে আছোঁ কিবা এই চাওক গাইছ আমি আহি পালোঁ চিনেমাদাৰে ইয়াৰ আমি ভিউ পইণ্টত ৰখি আছোঁ এতিয়া কেনেকুৱা লাগিছে ৰাখি বহুত মজা লাগিছে ৰাহি মানে হেৰি তাতে যাই কিনে কেনেকুৱা লাগিছে তাতে যাই বহুত মজা লাগিছে তাৰমানে এনেকা মজা চিনাৰী আমি কোনো দিনো দেখা নাই তো আজি ফাৰ্ষ্ট টাইম আহি এনেকা মজা লাগিছে না ইমান ধুনীয়া চিনাৰী দেখা পালোঁ আশা কৰোঁ আৰু কোনোবা দিন আমি আহিম আৰু ভালকে জাগাগিলা এক্সপ্ল'ৰ কৰিম ফুৰিম ঠিক আছে দিয়া ধন্যবাদ আকৌ যাত্ৰা আৰম্ভ কৰোঁ ইয়াৰ পৰা দুধনৈ আছে কিমান আছে 61 ইয়াৰ পৰা দুধনৈ আছে 61 কিলোমিটাৰ তো আমি ইয়াৰ পৰা ডাইৰেক্ট দুধনৈ গৈ কিনে ডাইৰেক্ট হোটেলত লগ পাইছোঁ আমি নংচিনৰ পৰা আহি থকাৰ সময়তে মামীহঁতে ইয়াতে গাজা বিক্ৰী কৰি আছে তো গাজা 50 টকাত লৈ ল'লোঁ ইয়াত 50 ৰুপিজ গাজা তো এটা মই ল'লোঁ ক'ত গেল বেগ দেখাই দে ভাই এয়া বাবু ইয়াত 50 ৰুপিজ আমি এতিয়া গাজা লৈ ল'লোঁ গাজা ইয়াত গাজা আছে আনাৰস আছে বেঙেনা আছে আৰু মধু আছে মিঠালাও আছে চব আছে এইখিনি জাগা কি কয় আমি কি জাগা এতিয়া জাগাটাৰ নামটা ক গাবলো খুকছি নাগৰাম আচ্ছা এইখিনি জাগাৰ নাম গাবলো খুকছি নাগৰাম তো এতিয়া আপোনালোকে আহিব আৰু কাকো বাছৰ গাজা লৈ যাব পুৰা আৰু নাখাম দিয়ে খাব পৰা নি দুধনৈ ডাবৰা ৰোড পাজাৰ হোটেল তো পাজাৰ হোটেলত আমি খাবলৈ ৰেডি এয়া আমি পাজাৰ হোটেলত খাবলৈ ৰেডি তো আমি চিকেন অৰ্ডাৰ দিছোঁ তো চিকেন এতিয়ালৈ আহি পৰা নাই তো আমি ষ্টাৰ্ট কৰি দিওঁ এতিয়া তো আহিব লাহে এয়া পাপৰ ভাজি তিয়হ এয়া নেমু জলকীয়া পিঁয়াজ আলু ভৰ্তা এয়া চাটনি এয়া হৈছে শুকান মাছ পিটিকা দালি বেঠালি শাক তাৰপিছত মাটিমাহ এয়া হৈছে পটল ভাজা এতিয়া হৈছে কেৰেলা ভাজি আৰু এইটো ভাত আইটেম বহুত আছে ইয়াতে তো আৰু চব্জি আছিলে চব্জিটো মই নাখাওঁ এইটো চব্জি আছিলে আৰু মাংস আছে তো মাংসটো আহি বনাই তো আমি এতিয়া খাই আছোঁ তো মাংসটো লাহেকৈ আহিব তো দেখুৱাই দিছোঁ মই তো আমাৰ আহি পাল চিকেন এক পিচ খাই দিছোঁ সময়তে জুই ক'ৰবাত ভাত খাইছিলোঁ তো ভাত খোৱাৰ সময়ত চবৰে মাংসৰ জোলবিলাক অলপ অলপকৈ লৈ গৈছিল তো আজি মাংসৰ জোল ল'ব নাই আজি আমাৰ পানী 2 বটল লৈ গৈছিল পানীৰ জোল